এই ভিডিঅ'টোত ক্লাছ 10 গণিতৰ তৃতীয় অধ্যায় দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ চেপ্টাৰটোৰ এক্সাৰচাইজ 3.3 2 নম্বৰৰ প্ৰশ্নটোৰ পৰা আলোচনা কৰিম। আগৰ ভিডিঅ' এটাত 1 নম্বৰৰ প্ৰশ্নৰ উত্তৰকেইটা দিয়া হৈছে। এতিয়া 2 নম্বৰটো চাওঁ। 2 নম্বৰ প্ৰশ্নটো দিয়া আছে 2x + 3y = 11 আৰু 2x - 4y = -24 ক সমাধান কৰা। ইয়াৰ পৰা mৰ মান উলিওৱা যাতে y = mx + 3। টু সলিউশন গিভেন দিয়া আছে। সমীকৰণ দুটা 2x + 3y = 11 আৰু এটা দিয়া আছে 2x - 4y = -24। সো এটো ইকুৱেশ্যন নম্বৰ 1 দিলো আৰু এটো ইকুৱেশ্যন নম্বৰ 2। নিশ্চয় বুজি পাইছে। এটাকে ইকুৱেশ্যন নম্বৰ 1 ৰ পৰা আমি x ৰ মান এটা উলিয়াই ল'ম, তাৰ পিছত হেইটো মান আকৌ 2 ত বহুৱাম। So 1 implies 2x = 11 - 3y implies x = 11 - 3y/2. So eto equation number 3 dilu. Etake 2 implies 2 x or thai ami ekhini bohuam 11 - 3y/2 - 4y = -24 from equation number 3. নিশ্চয় বুজি পাইছে। সো 2 কাটা যাব। এতিয়া 11 - 3y - 4y = -24. So -3y - 4y - 7y equal eto +11 হেইফালে লৈ গলে -11 হৈ যাব। So -4 5 3 35. So এটা মাইনাস দুফালে কেনসেল যাব। y = 7 ৰে 35ক 7 5 গুণ 35। y ৰ মান এতিয়া 5 পালো। এতেকে আমি প্ৰথমটো দিয়া আছিল এইটো ইকুৱেশ্যন নম্বৰ 3 দিছিলো। সো ইকুৱেশ্যন নম্বৰ 3 implies x = 11 - 3 × 5/2. সো 5 3 * 15 15 ৰ 11 গলে 4। সো -2। নিশ্চয় বুজি পাইছে। এটাকে নিৰ্ণয় x = -2 আৰু y = 5। আকৌ again আমাক m ৰ মান উলিয়াবলৈ দিছিলে। এটা সমীকৰণ দিছিলে y = mx + 3। সো ইয়াত m ৰ মান উলিয়াব লাগিব। y ৰ মান আমি পালো 5, x ৰ মান পালো -2 + 3. So minus twice m equal এইটো ইফালে লৈ আহিলে 2 হ'ব। 3 2 প্লাস আছে আগত। সো ইফালে লৈ আহিছো আমি 5 - 3 = 2, m = -1। এটো -2 আছিল। সো -2 ৰে 2 হৰণ কৰিলে -1 হ'ব। নিশ্চয় বুজি পাইছে। এটোৱে নিৰ্ণয় m। এটাকে নিৰ্ণয় m = -1। এইখিনিয়ে নিশ্চয় বুজি পাইছে। এতিয়া 1 নম্বৰটো চাও। 3.1 সলিউশন। প্ৰশ্নটো দিয়া আছে দুটা সংখ্যাৰ পাৰ্থক্য 26। এটা সংখ্যাৰ আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিওৱা। প্ৰথমতে সংখ্যা দুটা ধৰি ল'ব লাগিব। লেট এটা সংখ্যা x আৰু আনটো সংখ্যা y। এতিয়া আমি প্ৰথমতে কোনটো ডাঙৰ হেতু ধৰি ল'ব লাগিব আৰু x > y বুলি ধৰি ললো, কাৰণ এটা দুটা সংখ্যাৰ এটা ডাঙৰ এটা সৰু। সো আমি যদি ডাইৰেক্ট সংখ্যা কিটা ধৰি লও তেতিয়ালে কোনটো ডাঙৰ কোনটো সৰু কনফিউজ হৈ যাব পাৰে। নিশ্চয় বুজি পাইছে। সো এটো আমি x টো ডাঙৰ বুলি ধৰিলো। এটাকে প্ৰশ্নমতে সংখ্যা দুটাৰ পাৰ্থক্য মানে বিয়োগফল। সো x according to question প্ৰশ্নমতে x - y = 26। নিশ্চয় বুজি পাইছে। আৰু এটো ইকুৱেশ্যন নম্বৰ 1 দিলো। সো একেবাৰে এটো পৰা x ৰ মানটো উলিয়াই লও। 26 - y আছে। সো ইফালে লৈ আহিলে +y। এটো ইকুৱেশ্যন নম্বৰ 1 দিলো। আৰু
দ্বিতীয় সমীকৰণটো হ'ব এটা সংখ্যা আনটোৰ 3 গুণ হ'লে সংখ্যা দুটা উলিওৱা সো x টো ডাঙৰ সংখ্যা সো y টো 3 গুণ হ'ব x ৰ x ইকুৱেল 28y নিশ্চয় বুজি পাইছে এটো ইকুৱেশ্যন নম্বৰ 2 দিলো এটাকে ইকুৱেশ্যন নম্বৰ 2 ইমপ্লাইজ সো x ৰ মান পালো 26 plus y equal 28y from 1 একৰ পৰা একৰ মান x ৰ মানটো বহুৱাই দিছো x ৰ ঠাইত 2 ৰ x ৰ ঠাইত একৰ x ৰ মানটো বহুৱাই দিছো সো এতিয়া এটো এইফালে লৈ যাম twice y হৈ যাব twice y equal 26 so y equal 2 ৰে 26 হৰণ কৰিলে 2 গুণ 2 2 3 গুণ 6 y equal 13 so এখিনি পালো এটাকে y মানটো পালো so 1 implies x equal 26 plus 13 equal 6 plus 3 9 2 plus 1 3 39 x ৰ মান পালো from এটো যদি এটা সমীকৰণ দিব পাৰে আপোনালোকে নিদিলেও বাৰু কথা নাই নিশ্চয় বুজি পাইছে এটাকে নিৰ্ণয় সংখ্যা দুটা x equal 39 y equal 13 নিশ্চয় বুজি পাইছে এতিয়া 2 নম্বৰটো চাও টু সলিউশন প্ৰশ্নটো দি আছে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কোণ দুটা নিৰ্ণয় কৰা আমি প্ৰথমতে কোণ দুটা ধৰি লও লেট এটা কোণ সমান x ডিগ্ৰী আমি সাধাৰণতে কোণবিলাকৰ ওপৰত ডিগ্ৰী চিনটো দিও এটো ডিগ্ৰী চিন সেইভাবে ইয়াতো দিলো এটা কোণ x ডিগ্ৰী আৰু আনটো কোণ সমান y ডিগ্ৰী আৰু x greater than equal y নিশ্চয় বুজি পাইছে প্ৰশ্ন মতে দুটা কোণৰ যোগফল 180 ডিগ্ৰী x ডিগ্ৰী প্লাস y ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী আমি পাই আহিছো আগতে সম্পূৰক কোণৰ দুটা কোণৰ যোগফল 180 ডিগ্ৰী হয় আৰু পূৰক কোণৰ দুটা কোণৰ যোগফল 90 ডিগ্ৰী হয় তাৰ পৰা লিখিছো 180 ডিগ্ৰী নিশ্চয় বুজি পাইছে সো এটা সমীকৰণ পালো আৰু এটা সমীকৰণ পাম দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি সো ডাঙৰ কোণটো x যদি হয় তেতিয়া সৰুটোৰ লগত y 18 ডিগ্ৰী যোগ কৰিব লাগিব তেতিয়া ডাঙৰটোৰ সমান পাম y + 18 ডিগ্ৰী নিশ্চয় বুজি পাইছে এটো ইকুৱেশ্যন নম্বৰ 2 দিলো আৰু এটো ইকুৱেশ্যন নম্বৰ 1 এটাকে ইকুৱেশ্যন নম্বৰ 1 ইমপ্লাইজ এতিয়া 2 ৰ মানটো 1 ত বহুৱাম সো প্ৰথম x ৰ মান y plus 18 degree plus y degree equal 180 degree implies twice y degree equal 180 পৰা 18 বিয়োগ হ'ব 180 পৰা 18 বিয়োগ হ'লে 162 হ'ব নিশ্চয় বুজি পাইছে সো 162 degree equal y degree equal 2 ৰে 162 2 গুণ 16 2 গুণ 2 y degree equal 81 degree এটাকে 2 implies x degree equal y degree মান পালো 81 degree plus 18 degree 8 plus 1 9 so 8 plus 1 9 99 degree নিশ্চয় বুজি পাইছে এটাকে নিৰ্ণয় কোণ দুটা $99 degree আৰু 81 degree এইখিনিয়ে এতিয়া 3 নম্বৰটো চাও সলিউশন দিয়া আছে এটা টিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে 3800 টকাত পিছত তেওঁ 3খন বেট আৰু 5টা বল কিনে 1750 টকাত প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিওৱা এতিয়া ধৰা হল এখন বেটৰ দাম সমান x টকা আৰু এটা বলৰ দাম y টকা এটাকে
প্ৰশ্নমতে একৰ্ডিং টু কুৱেশ্যন 7খন বেট আৰু 6টা বল কিনে 3800 টকাত চ' 7খন বেটৰ দাম হ'ব এখন বেটৰ দাম যদি x টকা 7খন বেটৰ দাম 7x একেদৰে 6টা বল 6y ইকুৱেল 3800 ইয়াৰ পৰা একেবাৰে আমি x মানটো উলিয়াই ল'ম চ' 7x ইকুৱেল 3800 minus 6y implies x equal 3800 minus 6y by 7 এইটো ইকুৱেশ্যন নম্বৰ 1 দিলোঁ আৰু আমি আৰু এটা ইকুৱেশ্যন পাম দিয়েছিলে 3খন বেট আৰু 5টা বল কিনে 1750 টকাত চ' 3খন বেট 26 প্লাছ 5টা বল 5y ইকুৱেল 1750 ইকুৱেশ্যন নম্বৰ 2 এটাকে ইকুৱেশ্যন নম্বৰ 2 implies 3 into ইয়াত x ৰ ঠাইত আমি এইখিনি বহুৱাম চ' 3800 minus 6y by 7 plus 5y equal 1750 from equation number 1 implies এতিয়া তলত 7 আছে দেখিছে এই 7টো উঠাই ল'লে অলপ সহজ হ'ব চ' গোটেই দুফালে সমীকৰণটো খাতেৰে পূৰণ কৰি দিম চ' এইফালে যদি খাতেৰে পূৰণ কৰা এইটো উঠি যাব আৰু এইখিনি পূৰণ কৰি দিম চ' 8 3 গুণ 24 4 হাতে গ'ল 2 8 3 3 গুণ 9 10 11 0 0 minus 6 into 3 18y এইখিনি খাতেৰে পূৰণ কৰিলোঁ চ' 7টো কেনচেল গ'ল আৰু ইয়াত যদি খাতেৰে পূৰণ কৰা যায় 35y ইকুৱেল ইয়াক খাতেৰে পূৰণ কৰিলে 7 5 গুণ 35 5 হাতে গ'ল 3 7 7 গুণ 49 50 51 52 2 হাতে গ'ল 5 7 গুণ 7 7 5 12 চ' এইখিনি implies ইয়াত minus 18y plus 35y 35 পৰা 18 গ'লে 17 17y ইকুৱেল এতিয়া এইখিনি হিফালে লৈ যাম নিশ্চয় বুজি পাইছে চ' 0 minus 0 0 5 minus 4 sorry ইয়াত 0 আছে চ' 5 হ'ব আৰু ইয়াত আছে 2 ইয়াত আছে 4 চ' ইয়াৰ পৰা 1 লৈ গ'লোঁ 12 12 পৰা 4 গ'লে 8 850 plus y equal 850 by 17 equal 17 5 গুণ 85 85 sorry so 50 y ৰ মান আমি 50 পালোঁ এটাকে আমি 1ত এতিয়া y ৰ মানটো বহুৱাম 1 implies x equal 3800 minus 6 into 50 by 7 equal 3800 minus 300 by 7 so 38 minus 3 35 35 by 7 so 7 into 5 35 নিশ্চয় বুজি পাইছে so 0 0 এটা শূন্য আহিব এটাকে নিৰ্ণয় বেটৰ দাম এখন বেটৰ দাম 500 টকা আৰু এটা বলৰ দাম সমান 50 টকা আজি ভিডিঅ'টোত এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি এই চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ